নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু এটা নতুন ৰোমান্টিক ষ্টৰী লৈ আহিছোঁ। আশা কৰি ভিডিঅ'টো চাই বহুতো এনজয় কৰিব। দাদা বৌদিৰ চুদাচুদি, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দাদা বৌদিৰ চুদাচুদি এই কাহিনী গাঁৱৰ এজন অচিনাকি দাদা বৌৰ গাঁৱৰ ইমূৰত মাটি কিনি ঘৰ বনাই থাকিবলৈ লয়। নবৌৰ গিৰিয়েকে আৰামে চাকৰি কৰে, ঘৰত মাজে সময়ে আহে। নবৌয়ে নতুনকৈ বিয়া পাতিছিল, কোনো ল'ৰা ছোৱালী হোৱা নাছিল। নবৌ দেখাত বহুতো ধুনীয়া আছিল। নবৌৰ ধুনীয়া বগা মেদিনীয়া ফিগাৰ আছিল। বিয়া হৈ আমাৰ গাঁওখনতে থাকিব ল'লে। নবৌৰ ঘৰৰ পৰা অলপ দূৰৰ পৰা গাঁও আৰম্ভ হয়। নবৌৰ ঘৰৰ গাঁওখনত লালচত পথাৰৰ আলি কিনাৰ পৰে। কেইদিনমান পিছতে নবৌৰ ওচৰতে তিনিজন ছোৱালী নবৌৰ লগত চিনাকি হ'ল। ইয়াৰ পিছত জনী বেলেগ বেলেগ ঘৰৰ ছোৱালী, 14-16 বছৰীয়া গাভৰু ছোৱালী আছিল। দেখাত ধুনীয়া বগা আৰু সৰু চাপৰ আছিল। নবৌৰ ঘৰত অকলে থকা ছোৱালী কিজানি নবৌৰ ঘৰত গ'ল। নবৌৰ লগত কথা পাতি চিনাকি বাঢ়িব ধৰিলে। নবৌজনৰ গিৰিয়েকে দুদিনৰ পিছত চাকৰিত যাব। তাৰপিছতে নবৌৰ ঘৰত গ'লে অকলে কেনেকৈ থাকিব। নবৌৰ বয়স 22 মান হ'ব আৰু দাদাৰ বয়স 32 বছৰমান হ'ব। দিনৰ 2 মান বাজিল, দাদা ঘৰলৈ আহিল আৰু ছোৱালী কিজনী নবৌৰ ঘৰত টিভি চাই আছিল। দাদা অহাৰ লগে অহাৰ কাৰণে নবৌৰ অতিৰিক্ত দাদাক তাত দিলে আৰু তাত ভাত খাই টিভি চাব আহিল। দাদা ছোৱালী কিজনীৰ লগত কথা পাতি আৰু চিনাকি হ'ল। অলপ দেৰি পিছত দাদাই ছোৱালী কিজনীক ক'লে, তোমালোকক টিভি চোৱা অলপ হ'ব যাওক। এনেকৈ দাদাজনে ক'লে যে তোমালোকে টিভি চোৱা অলপ হ'ব যাও কৈ নবৌক ধৰি ব্লাউজৰ ওপৰতে গাখীৰ টিপি নবৌক ওচৰৰে এটা ৰুমত নিলে আৰু নবৌক লেংটা কৰি নবৌক বিচনাতেই শুৱাই দাদাই থিয় হৈ নবৌৰ ঘিতাত বাৰী ভৰাই জোৰত খুন্দা দিব ধৰিলে আৰু ৰুমত ঘপাঘপ টাপ টাপ শব্দ উলিয়াই গীটাৰ ফুটা চুদিব ধৰিলে। নবৌৱে লাহে লাহে আহ উহ আহ এনেকৈ শব্দ কৰিব ধৰিলে। ছোৱালীকেইজনীয়ে শুনা পাই আছিল। এজনী ছোৱালীয়ে উঠি কি কৰিছে চাব গ'ল আৰু দেখা পাই দৌৰি আহি লগৰ কিজনী ক'লে আৰু লগৰ কিজনী চালে আৰু টিভি চাব আহিলে আৰু মিচিকি হাঁহি নবৌৱে দাদাক কৰাই শান্তি কৰিব বিচনাত শুৱাই নবৌক কাপোৰ পিন্ধি টিভি চাবলৈ আহিলে। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনে ৰোমান্টিক কাহিনী শুনিবলৈ। নবৌৱে লগত কোনো কথা বতৰা নাই, মনে মনে টিভি চাই থাকিল। অলপ পিছতে ছোৱালী কিজনীয়ে নবৌক যাওকৈ ঘৰত গুচি আহিল। দুদিন পিছত দাদা চাকৰি গুচি গ'ল। ঘৰত নবৌৱে অকলে। নবৌৰ ঘৰত আছাম টাইপ পকা ঘৰ এটি আছিল। সেই ঘৰখনত অকলে থাকিব লগীয়া হ'ল নবৌৰীক। দাদা যোৱাৰ একদিন পিছতে নবৌৱে আমাক ৰাস্তাত দেখি মাতিলে। নবৌৱে মতা কাৰণ তাৰ ঘৰত ছোৱালী কিজনী গ'ল আৰু নবৌৱে ছোৱালী কিজনী ঘৰৰ ভিতৰলৈ মাতি নি আৰু টিভি ৰুমত বহুৱাই কথা পাতিবলৈ
ল'লে। নবৌৱে ক'লে, সেইদিনা কিবা হ'ল নেকি? নহলা যে আমাৰ ঘৰত, আহিলা যে আমাৰ ঘৰত, এনেকুৱা ক'লে। এজনীয়ে ক'লে, একো হোৱা নাই। এজনীয়ে ক'লে, নবৌৱে আপোনালোকেহে সেইদিনা কি কৰিছিলা? নবৌৱে ক'লে, দাদা নে? ক'লে, ক'লো। নবৌৱে ক'লো, বিয়া পাতিলে এইবোৰ কৰে আৰু কোনোবাই বিয়া নপতাকৈ কৰে। এজনী ক'লে, নবৌৱে কি পায়? নবৌৱে ক'লে, মজা পায়। এজনী ক'লে, নবৌৱে আপোনাক বিষুৱাব দৰে কৰিছিল নেকি? নবৌৱে নাই, মজা লাগিল কৰে। কেনেকৈ বুজাম? কৰিলেহে বুজিবা। এজনীয়ে ক'লে, কেনেকুৱা মজা? আজি সম্পৰ্কীয় মামাৰ ল'ৰা মোৰ লগত থাকিবলৈ মাতিছোঁ। বয়স 17 মান হৈছে। সৰুতে আমাৰ ঘৰত থাকিছিল, এতিয়াও থাকে। সি আহিল আৰু কেনেকৈ মজা লাগে বুজিবি। কি আহিলে কেনেকৈ মজা লাগে বুজিবি, এনেকৈ ক'লে। তেনেকৈ কৈ নবৌৱে মেখেলা কুচাই বগা নোমত নথকা গিদা উলিয়াই হাতেৰে ফুটাত মোহাৰিব ধৰিলে। ছোৱালীয়ে কিজনী চাই থাকিল। নবৌৱে ক'লে, ল'ৰাৰ বাৰী কেনে দেখিছ? এজনীয়ে ক'লে, মোৰ ভাইটিৰ দেখিছোঁ। নবৌৱে ক'লে, হয়তো নহয়, ডেকা ল'ৰাবোৰে দেখি খুচৰি গ'ল। আৰু নবৌৱে ক'লে, তহঁতে দেখাকেইটা লাজ কৰি নেদেখা নাছিলিনে? নবৌৱে ক'লে, একো নহয় দেখা। ছোৱালীকেইজনীয়ে দেখাব ধৰিলে নিজৰ স্কাৰ্ট দাঙি। আন্ধাৰত পোন খুলি নবৌৱে ক'লে, তহঁতৰ নিচিনা হৈ থাকোঁতে মোক মামাৰ মোৰ গিদা চেলেকি খাইছিল। কিমান যে মজা দিছিল। আৰু তাৰ বাৰী ফুটাত লগাই হেঁচি গহাই বাৰী গৰম কৰি মালপানী উলিয়াই দিছিল। সেয়াই মোৰ প্ৰথম আছিল। তাৰ পিছত আমাৰ ঘৰত থকা ল'ৰাই ৰাতি একেলগে শুওঁতে এৰাতি তাৰ বাৰীত মোৰ গিদাত ভৰাই ৰবৈ মালপানী উলিয়াই দিছিল। কিমান মজা লাগিছিল। এতিয়া গিৰিয়েকে মোক চুদে। সি এমাক মোক দিলে ৰাতি চুদিব গৈ থাকে। লাজ দিলে ৰাতি লেংটা হৈয়ে থাকিবলগীয়া হৈছিল। এই ভিডিঅ' চাই কেনে লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। থেংক ইউ।